নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। অসম টেট সম্পৰ্কীয় এটি গুৰুত্বপূৰ্ণ খবৰৰ সৈতে এই ভিডিঅ'টি আগবঢ়াব লৈছোঁ। ইতিমধ্যে আজি 14/12/2021 তাৰিখে মেম্বাৰ ছেক্ৰেটাৰী অফ এম্পাৱাৰ্ড কমিটি অন এলিমেণ্টেৰী টেট গভৰ্ণমেণ্ট অফ আছামে এটি নটিফিকেশ্যন পাব্লিক নটিচ এটা জাৰি কৰিছে যে জেনেৰেল টেট 2021 যি 31 অক্টোবৰ তাৰিখে অনুষ্ঠিত হৈছিল তাৰ ৰিজাল্টসমূহ অহা 15 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰৰ ভিতৰত 11 বজাৰ পৰা ল'ব পাৰিব বুলি জনাইছে। আৰু যিসকল টেট কেণ্ডিডেট লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী দিছিল তেওঁলোকে তেওঁলোকৰ স্ক'ৰ কাৰ্ডসমূহ তেওঁলোকৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডৰ জৰিয়তে ssa.assam.gov.in আৰু sebaonline.org এই দুইটা ৱেবছাইটৰ জৰিয়তে লগ ইন হৈ তেওঁলোকৰ নিজৰ স্ক'ৰ কাৰ্ডসমূহ চাব পাৰিব। আৰু লগতে এইবাৰ এটি নতুন সংযোজন ঘটাইছে গভৰ্ণমেণ্ট অফ আছাম যিখন টেট এম্পাৱাৰ্ড কমিটি আছে তেওঁলোকে যে কেণ্ডিডেটসকলে তেওঁলোকৰ OMR ছিটসমূহ য'ত এনচাৰ কি আছে সেইখিনি তেওঁলোকে 200 টকা পে'মেণ্ট কৰি ডাউনলোড কৰি ল'ব পাৰিব। LP আৰু UP দুয়োখনৰে অহা 17 ডিচেম্বৰত 11 বজাৰ পৰা। এইটোৰো যিটো ৱেবছাইট দুটা দিছে ssa.assam.gov.in এইটো আৰু sebaonline.org এই দুটা ৱেবছাইটৰ জৰিয়তে তেওঁলোকে যিসমূহ OMR ছিট এনচাৰ কিৰ সৈতে সেইখিনি তেওঁলোকে প্ৰদান কৰিব 200 টকা পে'মেণ্ট কৰাৰ পিছত। গতিকে আশা কৰিছোঁ সকলোৰে পৰীক্ষাৰ ফলাফল ভাল হওক আৰু সকলোৰে পৰীক্ষা ভাল হোৱাৰ কামনাৰে এই ভিডিঅ'টি সামৰিছোঁ। ধন্যবাদ।